खुलुमबाय रिपाब्लिक निउज नायगिरि साफ्रोमबो रायजो राजा नोंथांमोनखौ बरायबाय। बे समाव फोसावनो लादों मोनसे गोनांथार खौरां। उदालगुरि जिल्लानि कलाइगाव पुलिस थानानि सिङाव थानाय देउलगुरि सकआव थानाय रमेन बर'नि कस्मिता हार्डवेर दखाना थांनाय हरनि 2 रिंगासोआव गिख्रंथाव अर खामनानै दखाननि गासैबो मुवा बेसादफोरा सायहांगार जालाङो। बे जाथाया बोरै जादों मिथियाखैब्लाबो ओनसोलनि रायजो राजाया फोरमायथिनाय बादिब्ला बे जाथायाव राजखान्थियारि खैसा सोमोन्दो थानो हागौ होनना सन्देह खालामदों। मानोना दखाननि बिगोमा रमेन बर'आ मोदैबारि ब्लकनि इउपिपिएलनि नेहाथारि आरो बिसि सुलेखा बर'आ भेरगाव जिल्लानि इउपिपिएलनि नेहाथारि। बे जाथायाव खमैबो 1.5 लाखनि बारा मुवा बेसादफोर आरो केस 9-10,000सो खामलाङो होनना मिथिनो मोननाय जादों। আজি যোৱা ৰাতি 2টামান বজাত হৈছিলে। তাৰপিছত মই 2টামান বজাত খবৰ পালোঁ, মোক ফোন কৰি জনালে। ওচৰৰ মানুহখিনিয়ে মানে গম পায়, মোক ফোন কৰি মাতিলে। তেতিয়া মই টোপনিত আছিলোঁ যদিও ফোন কৰাত মই হঠাৎ সাৰি পাই একদম গাত হেৰি নাই মানে সেনেকৈ দৌৰি আহিছোঁ। মই দৌৰি আহি আকৌ লকটো খুলি দিছোঁ। লকটো খুলি দিয়াৰ পিছত পানী আকৌ গোটেই গাঁৱৰ ৰাইজৰ মানুহে পানীখিনি মাৰি সহায় কৰি দিছোঁ। এই যে ঘটনাটো আপোনাৰ হ'ল, দোকানখনত জুই লাগিলে, হয়, আপুনি কাৰোবাক সন্দেহ কৰে নেকি? কোনোবা এনেকুৱা হেৰি? এতিয়াতো মোৰতো সন্দেহ সেনেকুৱা কাকো কৰিব পৰা নাই মই এতিয়া। যিহেতু মোৰ লগত সকলোৱে ভালে, মোৰ লগত কোনো ধৰ এনেকুৱা আক্ষেপ ভাৱৰ মোৰ লগত হেৰি নাই। গতিকে সেইফালৰ পৰা মোৰ লগত কোনো তেনেকুৱা হেৰি নাই বুলি মই ভাবিছোঁ। পাৰ্টিৰ ফালৰ পৰা এতিয়া পাৰ্টিৰ হয় মই কি ক'ম। মই যিহেতু ইউপিপিএলৰ লগত সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে মই লাগি আছোঁ। তেখেতসকলক যিমান পাৰোঁ মই সহায় কৰি আছোঁ। গতিকে সেইফালৰ পৰা যদি কোনোবাই মোক বেয়া ভাবিছে সেইটো মই ক'ব নোৱাৰিম। কিন্তু মোৰ ফালৰ পৰা মই কোনো দলক মই হেৰি নাভাবোঁ। মই কোনো দলক বেয়া ভাবে মই চোৱা নাই। মই যিহেতু মোৰ এটা অধিকাৰ আছে, সেইফালৰ পৰা মই ইউপিপিএল দলক মই ছাপোৰ্ট কৰি আহিছোঁ। এই দোকানখনত কিমান সম্পত্তি বিনষ্ট বুলি ভাবে? মোৰ দোকানখনত মোটামুটি 1.5 লাখ মান টকাৰ মাল আছিলে। তাৰপিছত কেছ আছিলে 8-9 হাজাৰমান টকা আছিলে মোৰ। ৰাতি এই 12টাৰ পৰা আছে নেকি। তাৰপিছতে মই ইয়াৰ পৰা পোহৰ দেখা পালোঁ, ঘৰত এইটো ঘৰ মোৰ। তাৰপিছত দেখা পাই তাৰপিছত জুই পোহৰ এইবিলাক দেখা পাই ৰাতি মানুহ আধা পানী মাতি আছোঁ। জুই লাগিলে ঘৰ উঠিছে। আপুনি দোকানৰ ভিতৰত জুই পোহৰ দেখা পায়? অঁ, জুই লগাত তাৰপিছত মানুহ মাতিলোঁ। এটা বাজি মানুহবিলাক আহি তাৰপিছত ধানত পানী ঢালিছে বল্টিং দি এনেকৈ হেৰি কৰিছোঁ। আপুনি কাৰোবাক সন্দেহ কৰে নেকি এইটো ক্ষেত্ৰত? মোক সন্দেহ মানেতো মই ধবা নোৱাৰিলোঁ। মই এইখিনি পৰা আটা পাৰি আছোঁ। ৰাতি কাৰোবাক দেখা পাইছে নেকি ওচৰে পাজৰে? দেখা পোৱা নাই। এখন মই উঠিছোঁ, তাৰ লাগি জুই পোহৰটো দেখা পাই আটা পাইছোঁ ৰাইজক। কিন্তু আমিতো ৰাজনীতি বুলি এতিয়া ভাবিব মানে বিচাৰোঁ আৰু কিয় জানানে, তাৰমানে আমাৰ অলৰেডি এনেকুৱা মানুহ কিছুমানে আমাক দমো দি আছে অলৰেডি। আমি ইউপিপিএল কৰি আছোঁ কাৰণে সক্ৰিয়ভাৱে বিপিএফৰ মানুহে দম দি থাকে মাজে মাজে। হয়, এনেকুৱা ভাবুকি আহি থাকে। সেইকাৰণে আমি এনেকুৱা এটা চক্ৰান্ত থকা বুলি ভাবোঁ। Republic News, impartial, authentic, fast.